আপোনালোকে গম পাই আছে যে আমাৰ বিজেপিৰ প্ৰেচিডেণ্ট বুলি নুৰামিন যে সি আমাৰ ওপৰত বহুত অত্যাচাৰ কৰি আছে, কোনো মাত নুঠায়। আজি মই উঠাইছোঁ, আমি গৈ ইতিমধ্যে আমি থানাত এজাহাৰ কৰি আহিছোঁ। ইনভেষ্টিগেশ্যন চলি আছে, যি একশ্যন হয় হ'ব। আৰু যোৱা 6 তাৰিখে মোৰ ভণ্টি এজন ঠুকাইছিল। ঠুকোৱাৰ পিছত সি মানে এনে পুলিচৰ কথা কৈ কিনি টকা ডিমাণ্ড কৰিছে মোৰ তাত, 5,000 টকা তাক দিব লাগে বুলি নুৰামিন। পিছত এতিয়া আমি যিবোৰ থানাত গৈ কিহৰ কাৰণে দিব, কিহৰ কাৰণে দিব টকাটো কৈছে মানে মাইকে ছোৱালীটোক বোলে আমি বোলে মৰাই দিছোঁ বোলে আমি, এনেকুৱা মানে মিছাকে অভিযোগ উঠাইছে আমাৰ ঘৰত। ছোৱালীটো মোৰ ভণ্টি হয়, তেখেতৰ ৱাইফ হয়। নুৰামিন কোন হয়? নুৰামিন ইয়াৰ বিজেপিৰ প্ৰেচিডেণ্ট বুলি নাজানো, কেনেকুৱা প্ৰেচিডেণ্ট হ'ল আমি কোনে গম নাপাওঁ। একো কেনেকুৱা জনতাৰ ছাপোৰ্টো লোৱা নাই, অকলে চব প্ৰেচিডেণ্ট হৈ গ'ল। আৰু য'তে যায় খালি কোনোবা ঘৰত হাজবেণ্ড ৱাইফ কাজিয়া হ'লেও এইটো মাজত সোমাই কিনি টকা মানে দলালি কৰে, টকা লৈ থাকে। ডেলিভাৰী আছিল কিবা আৰু বেলেগ কিবা ৰোগ আছিল বুলি শুনিছোঁ। আৰু ৰাতি আমি এম্বুলেঞ্চ ফোন কৰিছোঁ, এম্বুলেঞ্চে মানে আহোঁতে লেট হৈ গ'ল। আহোঁতে লেট হৈ গ'ল। তাৰপিছত আমি ছোৱালী মানুহজনক মেডিকেল লৈ গৈছিলোঁ, আৰু মেডিকেল পাওঁতে মানে ডেলিভাৰীটো হৈ গ'ল ৰাস্তাতে। আৰু এডমিট কৰাইছোঁ, তেতিয়া মানে অক্সিজেন লগোৱাৰ পিছত মানে ডেথ হৈ গ'ল। আৰু তাৰপিছত নুৰামিনে কিয় ডিমাণ্ড কৰিছিলে? নুৰামিনে এতিয়া টকা ডিমাণ্ড কৰিছে, তাক 5,000 লাগে, নহ'লে বোলে পুলিচ আহি আমাক চবক লৈ যাব। কিয়? কাৰ নামত ডিমাণ্ড কৰিছে? যে মানুহজন মৰিছে কোনে পইচা বিচাৰিছে? নুৰামিনে বিচাৰিছে পইচা মোৰ তাত। মানে কিয় বিচাৰিছিলে? তাক দিব লাগে, সেইবিলাক আইচি ছাৰক দিব। আমি আইচি ছাৰৰ লগত কথা পতা হৈ গ'ল, আইচি ছাৰে নাজানে এইবিলাকৰ বিষয়ে। ক'ৰ আইচি ছাৰ? ডিপু থানা টিঅ'পিৰ। তাৰপিছতে আপোনালোকে এতিয়া কি কৰিছে, ষ্টেপ লৈছে? ষ্টেপ এতিয়া আমি চবেই এতিয়া মানে কমপ্লেইন কৰি থৈ আহিছোঁ, গাঁৱৰ মানুহ গৈছিলোঁ কিছুমানে। এতিয়া তাৰ ওপৰত কি একশ্যন হয় হ'ব আৰু